এতিয়া আমাৰ 2006 চনৰ কথা 6-7 জাৰ্চি গৈছে এনেকুৱা সময় কমকে মানে তাই আমাৰ ডাঙৰ আছিলে আমি কলেজত পঢ়ি থাকোঁতে তাৰমানে কি হ'ল অসুবিধা যিটো কোৱালিটি আছিলে সেই কোৱালিটি বিজনেছলৈ নামৰ বঁটা দিছে নেকি মই কেনেকৈ কিয় দিবলৈ পালে আকৌ ইয়াৰ লগৰীয়া বোলে ফোন কৰিছে বোলে নমৰিবগৈ দেই নাযাব সিটো কৈছে নাযাবি দেই নমৰিবিগৈ লৈ ল যা আপোনাৰ ল'ৰাটো ডাঙৰ দৈ আছে ডাঙৰটো তাক চিনি পাইছোঁ বাবুলক মোৰ নাম হ'ল সুভাষ পাল তাৰপাছত মোৰ ঘৰ ধেমাজি তুলসীবাৰীত মই তাত গৰু ৰাখিব জেগা নাই কাৰণে ইয়াত মই গৰু ৰাখিছোঁ 2 নং ধুনাগুৰি ভেঁকি বেতভলত ইয়াত বহুত বছৰ হ'ল মই থকা 2010 চন মানৰ পৰা আছোঁ ইয়াতে তাৰপাছত যেতিয়া মোৰ নিজৰ গৰুখিনি চৰাই দিলোঁ তেতিয়া ধেমাজি থানাত ধৰিলে চি চি মোৱাত ধৰিলে তেতিয়া মোক ক'লে যে মোক তেওঁলোকে কোৱা নাই বেলেগ মানুহে ক'লে তই গৰুখিনি যেনে ৰাখ বেলেগ মানুহকেইটাও ক'লে মানুহকেইটাৰ নাম নকওঁ এতিয়া মানুহকেইটা মোক বহুত জোৰ কৰিলে ৰাতি দিন চিনাকৈ মোলৈ ফোন কৰিলে তই যেনে গৰুকেইটা ৰাখি দে আমাৰ গৰুকেইটা তোৰ লগত থাকিলে ভালে থাকিব মই জানো যে মই ভালকৈ ৰাখোঁ বুলি চবেই জানে ধেমাজি মানুহে চবেই জানে দেই এই ৰখাৰ কাৰণে মোৰতো গৰু পটকৈ মৰিব নিদিওঁ মই ট্ৰিটমেণ্ট জানো কিছুমান বেমাৰ তাৰপিছত মই হেৰি জোৰ কৰাৰ কাৰণে মোৰ ৰাতি আহিলে তেতিয়া মানুহজনী মই গ'লোঁ যোৱাৰ কাৰণে গৰুখিনি মই ল'লোঁ লোৱাৰ কাৰণে মই ভাবিলোঁ 2 মাহ এমাহ থাকিব গৰুটো ওলাই গুচি যাব মইতো জানো ইমান দীঘলীয়াকৈ থাকিব বুলি তাৰপৰা 72টা গৰু হ'ল 2খন থানা মিলাই পিনি ধেমাজি 48টা চি চি মোৱাত 24টা হোৱাৰ পিছত তাৰপাছত যেতিয়া 72টা গৰু মই এটা ল'ৰাক চৰাব দিলোঁ ল'ৰাটোৱে 2 মাহ চৰাই পিনি ক'লেগৈ মই নচৰাওঁ বুলি ক'লে তেতিয়া মই পাকত পৰি গ'লোঁ নহয় মই চৰাব লাগিব মই ভাবিলোঁ ওলাই যাব ওলাইতো নগ'ল গৰুখিনি ওলাই নোযোৱাৰ কাৰণে মইতো চৰাবই লাগিব চৰকাৰৰ বস্তু এটা লৈছোঁ যেতিয়া মই দায়িত্ব লৈছোঁ ন ক'ৰ্টত গৈ মই দায়িত্ব লৈছোঁ এই দায়িত্বটো মইতো পালন কৰিব লাগিব তেতিয়া মই ভাবিলোঁ মই নিজে চৰাম তেতিয়া মই ইয়াত আহি পটাপট এই মাটিডোখৰ লৈ পিনি ইয়াত 40 বিঘা মাটি লৈ ইয়াতে গোহালি বনাবলৈ আৰম্ভণি কৰিলোঁ আৰম্ভণি কৰি ইদিন সিদিন কৰোঁতে গৰু দমাদম আহি গ'ল নহয় আহি পিনি এতিয়া বৰ্তমান ইমানখিনি গৰু হৈছেগৈ এতিয়া বহুত গৰু ওলাই গ'ল এতিয়া গৰুচলা 500 গৰু আছে চৰকাৰে বাজেটটো কৰা চৰকাৰী বাজেটটো আছে আপোনাৰ 430টা তাৰে 14টা মৰিলে 416টা গৰু জীৱিত আছে এতিয়া ভালে আছে উৎপাদন এতিয়া মই মাহটোত 50,000 আজি প্ৰায় 2 বছৰ ওপৰত হৈ গ'ল মই ইয়াত কাম কৰি থকা এইবোৰে মানে গৰু মেলিব লাগে তাৰপিছত আকৌ চৰাব লাগে আকৌ আপোনাৰ গোবৰ জাবৰ পেলোৱা চাফ চিকুণ কৰা আকৌ এইবিলাকে মানে কাম তাৰপিছত আজি প্ৰায় 2 বছৰ ওপৰত হৈ গ'ল 2.5 বছৰ মানে হৈছেগৈ বুলি ক'ব লাগিব এনেকৈ ক'বলৈ গ'লে কাম কৰি ভাল লাগিছে আৰু তাতকৈ ভাল লগা কথাটো হ'ল কি ধৰক ইমান এটা ডাঙৰ সম্পত্তি বুলি ক'ব লাগিব নহয় বাৰু বিশেষকৈ চৰকাৰে ধৰক দিছে কাৰণে সম্পত্তি হৈছে আৰু তেওঁলোকৰ তত্বাৱধানত ধৰক আজি ইমান ডাঙৰ এটা
প্ৰজেক্ট আৰু এনেকুৱা এডোখৰ জেগাত আছে ধৰক কোনেও গম নাপায় মানে গম নোপোৱা জেগাত আছে কিন্তু বহুত আজি আমাৰ গৰুচোলাখন হোৱাৰ পৰা ধৰক কোনো সহায় সুবিধাও আমি চৰকাৰৰ ফালৰ পৰা পোৱা নাই সেইখিনিও পাব লাগে আৰু আমি ঘৰখনৰ পৰা আহি ইমান দূৰত থাকি ল'ৰা ছোৱালী এৰি আহি ইয়াতে গৰুৰ লগতে আৰু ছাগলী হাঁহ কুকুৰাও লগতে মই পালন কৰিছোঁ সেইখিনিৰ পৰাও মানে ঘৰৰ পৰা আঁতৰি আহি থকাওতো এটা সমস্যা তাৰ ভিতৰতে এইখিনি কৰিবলগীয়া মানে হৈছে মানে উপায়টো নাই আৰু কৰিবই লাগিব গতিকেলৈ ঘৰ দুৱাৰ এৰি আহি আৰু ইয়াত মানে এনেকৈ কৰি আছোঁ আৰু